বহুত দিন হ'ল ঘৰৰ পৰা ওলাই নোযোৱা আৰু ঘৰতে থাকি মই মিনি ব্লগ দিছোঁ। সেইটো মোৰ কাৰণেও বৰিং লাগিছে, সেইকাৰণে ভাবিছোঁ 5 দিনলৈকে এটা চিৰিজ ষ্টাৰ্ট কৰোঁ। 5 দিনৰ পাছত মোৰ এক্সাম আছে, সেইকাৰণে এই 5 দিনৰ মই চিৰিজ লৈছোঁ আৰু এই 5 দিন মই ক'তো নাযাওঁ। আজি হৈছে প্ৰথমটো দিন আৰু আজি মই কাপোৰ উলিয়াই লৈছোঁ। এইফালে মই মানে পুৰণা বস্তুবিলাক লৈ মেলি চাই থাকোঁ কেনেকুৱা লাগিছে। আৰু কাপোৰ জাপিব লওঁতে গোটেইখিনি মাৰ কাপোৰে আছে আৰু আমাৰ ঘৰত কাপোৰ শেষেই নহয় ৰাইজ। তথাপিও আমাৰ পিন্ধিবলৈ কাপোৰ নাই নহয়, কিয় নাজানো। আৰু এইফালে গধূলিৰ সময়ত মই ভৰি হাত ধুই আহি মেলি মা ওচৰলৈ আহিলোঁ, দেখিলোঁ মায়ে ভাত বনাই আজৰি, মই অকল চব্জিটো বনাব পালোঁ। এইফালে মায়ে ধূনা দিব লৈছে, মই চব্জি বনোৱা দেখি আজি বনাইছোঁ কণী দম আৰু মই প্ৰথমবাৰ বনাইছোঁ। আগতে মানে বনাইছিলোঁ যদিও পাহৰিলোঁ। এইফালে মই নিমখ জলকীয়া পিঁয়াজ জলকীয়া দি দিলোঁ আৰু এইফালে আলু দি দিলোঁ, সোৱাদ অনুসৰি নিমখ, ৰেড চিলি, মিট মছলা, মানে খাই সোৱাদ লাগিব ন। এইফালে মই বনাই আছোঁ, কেতিয়া হ'ব ভাবোঁতে নহৈছে। কণীও দি দিলোঁ দম, তাৰপিছত বনাই হৈ গ'ল, ভাতো খালোঁ, ভাল লাগিলে খাই। আজিলৈ বাই।